আহমেদ খবৰ ইউটিউব চেনেললৈ স্বাগতম। আপোনাৰ যদি আধাৰ কাৰ্ড আছে বা আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ যদি আধাৰ কাৰ্ড আছে তেন্তে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। কিয়নো আজিকালি এই আধাৰ কাৰ্ডেৰে বহু ধৰণৰ ফ্ৰড হৈ আছে বা জালিয়াতি হৈ আছে। আমি এই আধাৰ কাৰ্ডখন বহু ক্ষেত্ৰত জমা দিব লগা হয় বা দোকানৰ পৰা জেৰক্স কৰিবলগীয়া হয় আৰু আমি নজনাকৈ কোনোবাই আমাৰ নামত চিম কাৰ্ড উলিয়াই জালিয়াতি কৰিব পাৰে। ৰিচেণ্টলি এটা ডাঙৰ জালিয়াতি সংঘটিত হৈছে। এই জালিয়াতিৰ সৰু ভিডিঅ' ক্লিপ এটা দি দিছোঁ যাতে আপোনালোকে চাই এই জালিয়াতিৰ বিষয়ে বুজিব পাৰে। তাৰপিছত আলোচনা কৰিম আপোনালোকে কেনেকৈ চেক কৰিব পাৰে যে আপোনাৰ নামতো কোনোবাই চিম কাৰ্ড ব্যৱহাৰ কৰি আছে নেকি। এজন ব্যক্তিৰ নামত 238খন চিম কাৰ্ড কেনেকৈ সম্ভৱ? কি কৰি ইমানখন চিম কাৰ্ডেৰে ক'ত ব্যৱহাৰ হৈছে এই চিম কাৰ্ডকেইখন? শুনি আচৰিত হ'ব। আৰক্ষীয়ে তদন্ত কৰি উলিয়ালে মৰিগাঁৱৰ কুখ্যাত চাইবাৰ অপৰাধী আবুল কাছেমৰ কলা অধ্যায়। কুখ্যাত অপৰাধীটোৱে 238খন চিম কাৰ্ড নিজৰ নামত ওলোৱাৰ পিছত ভাৰতৰ বিভিন্ন প্ৰান্তত চাইবাৰ অপৰাধত ব্যৱহাৰ কৰি আহিছে। শুনক আৰক্ষীয়ে কি কয়। আমি তদন্তত পালোঁ যে আবুল কাছেমৰ যিখন ফটো, আবুল কাছেমৰ ফটোখন ব্যৱহাৰ কৰি 238খন চিম কাৰ্ড মানে ইছ্যু কৰাইছিলে আৰু এক্টিভেট হৈ আছে আৰু সেই এক্টিভেট হৈ এইবিলাক চলি আছে। আৰু সেইকাৰণে আমি আবুল কাছেমক যেতিয়া আমি আজি ধৰিলোঁ আৰু সেই আবুল কাছেমৰ ঘৰৰ পৰাই আমি 458খন চিম কাৰ্ড আমি ৰিকভাৰ কৰিলোঁ। এই আবুল কাছেমে কেতিয়াবা কোনোবা এক্স হৈছে, কেতিয়াবা ৱাই হৈছে, কেতিয়াবা জেড হৈছে, বিভিন্ন মানুহৰ নামত কিন্তু ফটো তেওঁ এখনেই দিছে। দি পেলাই তেওঁ এইবোৰ চিম কাৰ্ডৰ জৰিয়তে বিভিন্ন কোম্পানীত তেওঁ লোন ল'বলৈ সক্ষম হৈছিলে। যে কোন কোম্পানীত কি লোন লৈছিলে এইবোৰ কথা আমি পৰৱৰ্তী পৰ্যায়ত আমি গম পাম। আপুনি যদি জানিব বিচাৰে যে আপোনাৰ নামত কোনোবাই চিম ব্যৱহাৰ কৰি আছে নেকি বা আপোনাৰ আধাৰ কাৰ্ড বেলেগে ব্যৱহাৰ কৰি চিম চলাই আছে নেকি বা আপোনাৰ নামত কেইটা চিম এক্টিভেট হৈ আছে, এই সকলোবোৰ তথ্যৰ বিষয়ে জানিব হ'লে আপুনি গুগল ক্ৰম অ'পেন কৰিব। অ'পেন কৰি চাৰ্চ কৰিব সঞ্চাৰ সাথী পৰ্টেল বুলি। চাৰ্চ কৰাৰ পিছত আপোনাৰ প্ৰথম যোনটো দেখিছে সঞ্চাৰ সাথী পৰ্টেল বুলি, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ এটা পৰ্টেল খোল খাব, যি পৰ্টেলটোৰ নাম হৈছে ডিপাৰ্টমেণ্ট অফ টেলিকমিউনিকেশ্যন। এই পৰ্টেলটো গভৰ্ণমেণ্টেল পৰ্টেল হয়। ইয়াত আপুনি তলত স্ক্ৰল কৰি যাব, তলত দেখিব ইয়াত লিখা আছে যে ন' ইয়ৰ মোবাইল কানেকশ্যন। ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপুনি দেখিব, তলত আহিলে দেখিব ইয়াত দি আছে যে 10 ডিজিট মোবাইল নম্বৰ দিব কৈছে। আপুনি আপোনাৰ মোবাইল নম্বৰটো ইয়াত দিব বা আপোনাৰ আধাৰ কাৰ্ডৰ লগত যোন নম্বৰটো এক্টিভেট হৈ আছে সেই নম্বৰটো দিলে হ'ব বা আপোনাৰ ৰানিং নম্বৰটো দিলে হ'ব। নম্বৰটো দিয়াৰ পিছত তলত দেখিছে কেপচা, তো কেপচা ইয়াত টাইপিং কৰিব। যেনেকৈ আছে ছেম টু ছেম আপুনি কেপচাটো টাইপ কৰিব। কেপচাটো টাইপ কৰাৰ পিছত আপুনি ইয়াত ক্লিক কৰিব। ভেলিডেট কেপচা যোনটো লিখা আছে তাতে ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত আপোনাৰ ছাকচেছ বুলি দেখাব আৰু এটা OTP আপোনাৰ মোবাইলত চেণ্ড হ'ব। যি মোবাইল নম্বৰটো আপুনি দিছিলে এই মোবাইল নম্বৰটোত এটা OTP চেণ্ড হ'ব। OTPটো টাইপ কৰাৰ পিছত তলত দেখিছে লগইন বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ নেক্সট পেজটো খোল খাব। এই পেজটোত আপোনালোকে দেখিব পাৰিব যে আপোনাৰ নামত কিমানটা চিম এক্টিভ হৈ আছে বা ইছ্যু হৈ আছে। ইয়াত দেখা পাইছে মই দিয়া মোবাইল নম্বৰ এগেইনষ্টত 4টাকৈ চিম এক্টিভ হৈ আছে। ইয়াৰ পৰা আপুনি চিমবোৰ কেঞ্চেলো কৰিব পাৰিব। আপুনি যিটো নম্বৰ কেঞ্চেল কৰিব বিচাৰিছে তাৰে কাষত থকা গড়টোত ক্লিক কৰিব। তাৰপিছত 3টা অপশ্যন দেখা পাইছে যে নট মাই নম্বৰ। যদি এইটো আপোনাৰ নম্বৰ নহয় তেন্তে ইয়াত ক্লিক কৰিব আৰু যদি আপোনাৰ নম্বৰ হয় কিন্তু বৰ্তমান আপোনাৰ প্ৰয়োজন নাই তেন্তে নট ৰিকুৱাৰ্ডত ক্লিক কৰিব। ইয়াৰ পিছত ৰিপৰ্টত ক্লিক কৰি ছাবমিট কৰি দিব। এনেকৈ আপোনাৰ নামত থকা চিমবোৰৰ বিষয়ে জানিব পাৰিব বা কেঞ্চেলো কৰিব পাৰিব। এই ভিডিঅ'টো যিমান পাৰে নিজৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰক, কাৰণ আপোনাৰ এটা শ্বেয়াৰে আন কাৰোবাৰ জালিয়াতিৰ পৰা বচাব পাৰে। আজিলৈ ভিডিঅ'টো ইমানখিনি।